মই আগৰ ভিডিঅ'টোত আগৰ শ্বৰ্টটোত মই এটা কথা কৈছিলোঁ যে যদি টিম ইণ্ডিয়াই নিউজিলেণ্ডৰ বিপক্ষে ফাইনেল খেলিবলগীয়া হয় বা ফাইনেল খেলিব লাগে তেনেহ'লে টিম ইণ্ডিয়াই কষ্ট কৰিব লাগিব আৰু কালি টিম ইণ্ডিয়াই কষ্ট কৰি ফাইনেলত প্ৰৱেশ কৰিছে ছেমি ফাইনেলটো টিম ইণ্ডিয়াই কষ্ট কৰি প্ৰৱেশ কৰিছিল আৰু কালি দিনটোতো কষ্ট কৰি ফাইনেলত প্ৰৱেশ কৰিছে তো কেইজনমান খেলুৱৈৰ কথা নক'লে নোৱাৰি ক'বই লাগিব তেওঁলোকৰ কথা তো প্ৰথম আহিলে সঞ্জু চেমছন যিজন সঞ্জু চেমছনক আগৰ কেইখন মেচত বেঞ্চত বহাই থৈছিলে সেইজন চেমছনে বেক টু বেক টিম ইণ্ডিয়াক জিকাই পেলাই ছেমি ফাইনেল আৰু লাষ্টত ফাইনেলত প্ৰৱেশ কৰিলে ছেমি ফাইনেলত 97 ৰানত নট আউট আৰু কালিখনত 89 ৰানৰ এটা ধুনীয়া ইংলিছ খেলি পেলাই ভাৰতৰ হাতত গতাই দিলে মেচ দুখন চ' এই দুখনৰ নিচিনা গুৰুত্বপূৰ্ণ মেচ হয়তো ফাইনেলখনো নহয় কাৰণ ফাইনেলত দুইটা টিমেই চাপত থাকিব কিন্তু এই দুখন মেচক যেতিয়া গতাই দিছে সঞ্জু চেমছন এইখন ৱৰ্ল্ড কাপৰ হিৰো আৰু তাৰপিছত আহিব বলাৰত অকল জছপ্ৰীত বুমৰা তো জছপ্ৰীত বুমৰাৰ বাহিৰে কোনো এটা বলাৰে কিন্তু কণ্টিনিউ ভাল নাই খেলে হয়তো কোনোবা এটা বলাৰ এখনত ভাল খেলিছে এখনত বেয়া খেলিছে কিন্তু জছপ্ৰীত বুমৰাই কণ্টিনিউ ভাল খেলিছে চ' প্ৰথম এক্সপেক্টৰ টিম ইণ্ডিয়াৰ কাৰণে জছপ্ৰীত বুমৰা তো এনেকুৱা এজন বলাৰ যিটো বলাৰ বৰ্তমান জেনেৰেশ্যনৰ ৱৰ্ল্ডৰ ভিতৰত বেষ্ট বলাৰ কালি 18 নম্বৰ অভাৰত 6টা বলত 6টা ইয়ৰ্কাৰ মাৰিছে পাৰিব কোনোবা এনেকুৱা এজন বলাৰ আহিব যিজনে 6টা বলত 6টা ইয়ৰ্কাৰ মাৰিব কোনো নোৱাৰে এইটো ঠিক জছপ্ৰীত বুমৰাৰ উইকেট যিমান হ'ব লাগিছিলে সিমান নহয় কাৰণ কিয়নো জছপ্ৰীত বুমৰাৰ বলত কোনো ৰিস্ক লৈ পেলাই মাৰিবলৈ নহয় সকলোৱে ৰখায় আৰু সেইটোৱেই জছপ্ৰীত বুমৰাৰ মেইন ভয় জছপ্ৰীত বুমৰাৰ মেইন ভয় সেইটোৱে যে কোনো ৰিস্ক ল'বলৈ ভয় কৰে জছপ্ৰীত বুমৰা তাত আৰু সেইটো কাৰণে জছপ্ৰীত বুমৰাই অনায়াসে তেওঁলোকক বিট কৰাব সক্ষম হয় আৰু জছপ্ৰীত বুমৰাৰ সেই অভাৰটো নোহোৱা হ'লে কালি কিন্তু ইংলেণ্ডে আমাৰ হাতৰ পৰা ছেমি ফাইনেল লৈ যায় কাৰণ বাকী বলাৰখিনিয়ে 12 ৰান 13 ৰানত স্ক'ৰ কৰি আছিল কিন্তু জছপ্ৰীত বুমৰাই আহি পেলাই সকলোকে শেষ কৰি পেলাই মাত্ৰ 6 ৰান দিছিল লাষ্টত 18 নম্বৰৰ পৰা চ' সেইটোৱেই হ'ল তেওঁ ইংলেণ্ডৰ এক্সপেক্টৰ হৰা আৰু টিম ইণ্ডিয়াৰ গোটেই ৱৰ্ল্ড কাপখনৰ এক্সপেক্টৰ হৈ আছে জছপ্ৰীত বুমৰা চ' জছপ্ৰীত বুমৰা নোহোৱা হ'লে কিজানি হয়তো আজি কালিখনটো হাৰিলেহেঁতেন আৰু গ'লোঁ আগতেই হাৰিলেহেঁতেন টিম ইণ্ডিয়া আৰু সঞ্জু চেমছন যিজন সঞ্জু চেমছনক আজিৰ পৰা প্ৰায় 5 দিনমানৰ আগলৈকে বেঞ্চত বহাই ৰাখিছিলে সেইজন সঞ্জু চেমছনক আগৰ দুখনমান খেলত জাষ্ট তেওঁলোকে এটা চান্স দিছিলে আৰু যিটো চান্সক তেওঁ এনেকুৱা ধৰণে লৈ ল'লে নহয় যিটো চান্স পোৱাৰ পিছতে বৰ্তমান সময়ত টিম ইণ্ডিয়াৰ বেষ্ট বেটছমেন হিচাপে স্বীকৃত হ'ল সঞ্জু চেমছন বেক টু বেক তাত দুখন খেল যি দুখন নক আউট খেলত টিম ইণ্ডিয়াক জয়ী কৰালে সঞ্জু চেমছনে প্ৰথমখন খেল ৱেষ্ট ইণ্ডিজৰ লগত আৰু কালিখন ইংলেণ্ডৰ লগত প্ৰথমখন মেচত যদি 97 কালিখন মেচত 89 কৰিলে যদি বা কোনো এখন মেচত শতক নাহিলে কিন্তু কোনো এটা ইংলিছে শতককে কম নহয় যদি সঞ্জু চেমছনৰ সেই দুটা ইংলিছ নাহিলহেঁতেন হয়তো আজি টিম ইণ্ডিয়া ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰে কাৰণ কিয়নো ৱেষ্ট ইণ্ডিজৰ বিপক্ষে 296 ৰানৰ যেতিয়া স্ক'ৰ থিয় কৰালে তেতিয়া সঞ্জু চেমছনৰ বাহিৰে কোনো এটা বলাৰে কিন্তু ভাল এটা বেটছমেনে ভাল এটা স্ক'ৰ কৰিব নোৱাৰিলে অকল সঞ্জু চেমছনে 97 নট আউট হৈ পেলাই টিম ইণ্ডিয়াক খুব সুন্দৰকৈ জয়লাভ কৰালে আৰু ঠিক কালিও একেই সঞ্জু চেমছনৰ সেই 89 নোহোৱা হ'লে হয়তো কালি টিম ইণ্ডিয়া 200 ৰানৰ ভিতৰত সীমাবদ্ধ থাকিল আৰু 200 ৰান কৰা হ'লে ইজিলি ইংলেণ্ডে আমাৰ হাতৰ পৰা খেলখন লৈ যায় কাৰণ যিটোত কালি ইংলেণ্ডৰ বেটিং হৈছিলে যদিবা তেওঁলোকৰ উইকেট প্ৰথমৰ পৰা কৰিছিলে কিন্তু তেওঁলোকে এবাৰো ভবা নাছিলে যে আমাৰ উইকেট আমি নামাৰোঁ প্ৰথম বলটোৰ পৰাই তেওঁলোকে আহি পেলাই বিস্ফোৰক ইংলিছ খেলিবলৈ আৰম্ভ কৰিছে যদিবা তেওঁলোক আউট হৈছে 2টা 3টা 6 মাহৰ পিছত 4 নম্বৰটো আউট হৈ গৈছে চ' সেইটো অৱস্থাৰ পৰা অলপৰ কাৰণেও ভবা নাছিলোঁ যে আজি টিম ইণ্ডিয়া জয়ী হ'ব কিন্তু লাষ্টত সেই বলাৰ জছপ্ৰীত বুমৰা আৰু হাৰ্দিক পাণ্ডিয়া সেই দুটা মানে অভাৰ নোহোৱা হ'লে হয়তো কালি টিম ইণ্ডিয়াৰ হাতৰ পৰা ধুনীয়াকৈ ছেমি ফাইনেলখন গুচি যায় চ' এটা কাৰণে গোটেই খেলখন এইবাৰ টুৰ্ণামেণ্টখন ভাল লাগিছে যে টিম ইণ্ডিয়া অনায়াসে জিকা নাই আগৰ দুবাৰ আপোনাৰ T20 ৱৰ্ল্ড কাপ 2024 বা চেম্পিয়নছ ট্ৰফি এটা ফ্ল'ত গৈ আছিলে টিম ইণ্ডিয়া ধুনীয়াকৈ জিকি গৈছিলে কিন্তু এইবাৰ দুইখন নক আউট খেল বহুত কষ্ট কৰিছে টিম ইণ্ডিয়াই কষ্ট কৰি জিকিছে সেইটো কাৰণে মনটো বহুত ভাল লাগিছে খেলখনৰ লাষ্টৰ আগৰ ভালকৈ আপুনি গম নাপায় যে খেলখনৰ কোন জিকিব চ' সেইটো হ'ল এখন ছেমি ফাইনেলৰ মেইন উত্তেজনাটো আৰু সেইটো উত্তেজনা কালি খেলখনতো হৈছিল পৰহি ছেমি ফাইনেলত নালাগিলে কিন্তু কালি ছেমি ফাইনেলখন লাগিছে যেন কালিখন ছেমি ফাইনেল নাই হোৱা কালিখন ফাইনেল হৈছে আৰু সেইখনৰ পৰা আমি মানে কি প্ৰতিটো অভাৰতে আমাৰ মনত ভয় ভাবি আছে হয়তো ইংলেণ্ডৰখিনিৰ কাৰণে হৈছে আমাৰখিনিৰ কাৰণে হৈছে আৰু সেইটোৱেই হ'ল দুটা শক্তিশালী টিমৰ যুঁজ এখন একপক্ষীয় খেলত কেতিয়া শক্তিশালী যুঁজ বুলি ক'ব নহয় কিন্তু কালি খেলখন হৈছে দুটা শক্তিশালী টিমৰ যুঁজ আৰু এই যুঁজখনত টিম ইণ্ডিয়াই শেষ হাঁহি মাৰিছে
চ' সমান যুঁজিছে দুয়োটাই, কিন্তু লাষ্টত হয়তো কিছুমান এক্সপিৰিয়েঞ্চৰ কাৰণে বুমৰাৰ কাৰণে টিম ইণ্ডিয়া জয়লাভ কৰিবলৈ সক্ষম হ'ল।